হাই গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম টু সুভাষ ব্লগ। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি কাতি মাহৰ 12 তাৰিখ। আজি আমি যাম মাধৱ মন্দিৰ হাজো আৰু আপোনালোকক তাৰে নেচাৰেল পৰিৱেশটো দেখাম। বলক গাইজ, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইজ, আমি মন্দিৰ আহি পাইছোঁ। মন্দিৰৰ কাৰণে আজি মানুহ বহুত আছে। ৰ'ব আপোনালোকক দেখাই আছোঁ। প্ৰথমতে আমি হাত ভৰিবিলাক ধুই লওঁ, তাৰপিছত আমি মন্দিৰত যাই আছোঁ। ৰ'ব, ইয়াতে হাত ভৰিবিলাক ধুব লাগে। প্ৰথমতে হাত ভৰিবিলাক ধুই লওঁ, তাৰপিছত আমি মন্দিৰত যাম ওপৰত। বলক গাইজ, মন্দিৰত যাই আছোঁ ওপৰত। আজি ৰবিবাৰ কাৰণে মানুহ বহুত গাইজ। চাওক কিমান মানুহ। চাওক গাইজ কিমান মানুহ, মেইন মন্দিৰত কিমান মানুহ চাওক। লাইন চাওক গাইজ কিমান দীঘল। লাইন ধৰি ধৰি ফাইনেলি আমি মন্দিৰৰ কাষ আহি পাইছোঁ। মন্দিৰৰ ভিতৰত সোমাম গাইজ। ভিতৰত দৰ্শন কৰি আহি আপোনালোকক লগ পাই আছোঁ। ৰ'ব গাইজ,
মন্দিৰৰ পৰা আহি থাকোঁতে ৰাস্তাতে চেঁচাত নাও খেলৰ প্ৰতিযোগিতা চলি আছে, আপোনালোকক দেখাই আছোঁ ৰ'ব। আহি থাকোঁতে ৰাস্তাতে দেখা পালোঁ, সেইকাৰণে চালোঁ, আপোনালোকক দেখাই আছোঁ। হাই গাইজ, আমি আহি ঘৰ পাই গ'লোঁ আৰু আজি ভিডিঅ'টো এইখিনিতে আহিছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।